হেল্ল' ফ্ৰেণ্ডছ, কেনে আছে আপোনালোক? আশা কৰোঁ আটাই কুশলে আছে। ঠিক আছে, আজি আমি আলোচনা কৰিবলৈ লৈছোঁ যে এতিয়াৰ পৰা এতিয়া ধৰক জিৰ' লেভেলৰ পৰা যোনে ষ্টাৰ্ট কৰিব সি গৈ কিনে DSS এক্সামটো ক্লিয়াৰ কৰিব পাৰিবনে নাই। ঠিক আছে, আচ্ছা, DSS হোৱা কথা আছিলে কোনদিনা? এই চানডে, অহা চানডে, অৰ্থাৎ আজিৰ পৰা দুদিনমান। ঠিক আছে, তো জনে পঢ়া নাই, জনে এতিয়াও জিৰ' লেভেলত আছে। জিৰ' মানে একোৱে পঢ়া নাই আৰু জাষ্ট জিৰ' মানে সেনেকুৱা জিৰ'টো নহয়, নলেজটো চবৰে আছে, যিহেতু চবে HSLC বা ডিগ্ৰী পাছ কৰা মানুহ, গতিকে বহুতখিনি জানে, জাষ্ট প্ৰেক্টিচ কৰা নাই। ঠিক আছে, তাকে মই জিৰ' লেভেল বুলি কৈছোঁ। ঠিক আছে, তো এই চানডে যদি হ'লে হয় এক্সাম, তেনেহ'লে কি অৱস্থাটোৰে হ'লে হয়? ঠিক আছে, এক্সাম ভালেই হ'লে হয়, বেয়াই হ'লে হয়, ভাগ্যৰ ওপৰত ডিপেণ্ড কৰিলে হয়। ঠিক আছে, কিন্তু কি হ'ল, এক্সামটো পিছুৱাই কিছুমানৰ কাৰণে বহুত ভাল হ'ল, এটা লাইফ লাইন দি দিলে, নহয় জানো? মৰি মানে বাচি উঠিলে, জি উঠিলে। তো এতিয়া যদি আমি ধাৰণা কৰা মতে যদি 27 এপ্ৰিল মে 27 মে, ঠিক আছে, আজিৰ পৰা মানে এই মাহৰে মানে 27ত যদি হয় এক্সামটো, তেনেহ'লে কিমান দিন থাকিব? 14-15 ডেজ আছে হাতত আমাৰ। আজি হ'ল কিমান? আজি 13 তাৰিখ, নহয় জানো? ঠিক আছে, তেনেহ'লে 14 ডেজ মান আছে। তো 14 ডেজ যদি হয় মানে 2 সপ্তাহমান আছে। চ' এই 2 সপ্তাহমান এতিয়া যদি জিৰ' লেভেলত থাকে আৰু এই 2 সপ্তাহ যদি পঢ়ে, তেনেহ'লে DSS পোৱাটো সম্ভৱ হ'ব নে নহয়? মই কওঁ একেবাৰে সম্ভৱ হ'ব। ঠিক আছে, কিন্তু প্লানিং কৰি পঢ়িব লাগিব আৰু সময় দিব লাগিব, নহয় জানো? প্ৰতিদিন 3-4 ঘণ্টাকৈ পঢ়ক। ঠিক আছে, প্ৰতিদিনে 3-4 ঘণ্টাকৈ পঢ়ক। পঢ়াখিনি ৰুটিন এটা নিজৰ মাজতে এটা প্লান বনাই লওক যে এইকেইদিনত ইটো কৰিব, বাকী কেইদিনত ইটো কৰিব। ঠিক আছে, প্ৰথম 1 ঘণ্টা ইটো কৰিব, নেক্সট 1 ঘণ্টা ইটো কৰিব। এনেকৈ যদি পঢ়ে এতিয়াও সম্ভৱ আছে, এতিয়াও সম্ভৱ হ'ব, এতিয়াৰ পৰা পঢ়ি লওক। ঠিক আছে, বেচিক্সখিনি ক্লিয়াৰ কৰি লওক। যাৰ ইংলিছ গ্ৰামাৰ উইক আছে, ইংলিছৰ ওপৰত গুৰুত্ব দিব। তাৰপিছত ঠিক সেইদৰে GKৰ কুৱেশ্যন আহিব, জেনেৰেল ছায়েন্সৰ কুৱেশ্যন অহাৰ চান্স আছে, যিহেতু DSSৰ এক্সাম। ঠিক আছে, এনেদৰে বেচিক্সখিনি ক্লিয়াৰ কৰি লওক, ভগাই লওক সপ্তাহত, যে দুদিনমান ছায়েন্স পঢ়িব, দুদিনমান ইংলিছ পঢ়িব, দুদিন মেথ পঢ়িব, দুদিন ৰিজনিং কৰিব, দুদিন কাৰেণ্ট এফেয়াৰ পঢ়িব, অথবা যাৰ যেনেকুৱা সুবিধা। কিছুমানে এদিনত এটা ছাবজেক্ট পঢ়ি ভাল পায়, কিছুমানে এদিনতে 2-3টা ছাবজেক্ট পঢ়ে। ঠিক আছে, গতিকে যাৰ যেনেকুৱা ভাল লাগে, কোনো এখন ৰুটিন চবৰে কাৰণে বেষ্ট হ'ব নোৱাৰে, নহয় জানো? তো নহ'লে যাৰ একদিনতে 3-4টা ছাবজেক্ট পঢ়ে, কিন্তু এটা ছাবজেক্টত কম সময় দিয়ে, সি এনেকৈ কৰিব পাৰে যে যদি মই আজি 4 ঘণ্টামান পঢ়িম। ঠিক আছে, 4 ঘণ্টা, প্ৰথম ঘণ্টা ছাপ'জ মই মেথ পঢ়িলোঁ, ছেকেণ্ড ঘণ্টাটোত মই ইংলিছ গ্ৰামাৰ কৰিলোঁ। ঠিক আছে, থাৰ্ড ঘণ্টাটোত মই কাৰেণ্ট এফেয়াৰ মুখস্থ কৰিলোঁ। চ' এনেদৰে নিজৰ মাজত ভগাই লওক। আৰু এতিয়াৰ পৰা আজি 4 ঘণ্টাকৈ যদি পঢ়া যায়, 3-4 ঘণ্টাকৈ যদি প্ৰতিদিন পঢ়া যায়, ভালদৰে মনোযোগ দি, তেনেহ'লে এই 14 দিন পঢ়িলে মোৰ বোধেৰে DSS আপোনালোকৰ ক্লিয়াৰ হৈ যাব আৰু এই বছৰতে এটা চাকৰি হাতত আহিব। চ' বন্ধুসকল, লাগি থাকা, পঢ়ি থাকা আৰু DSSত এটা জব লৈ আপোনাৰ পেৰেণ্টছক গিফ্ট দিয়া। ঠিক আছে, আৰু মোৰ চেনেলটো যদি, মোৰ ভিডিঅ'বোৰ যদি ভাল লাগে, তেনেহ'লে মোৰ ভিডিঅ'বোৰ লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। থেংক ইউ। হেল্ল' ফ্ৰেণ্ডছ, কেনে আছে আপোনালোক? আশা কৰোঁ আটাই কুশলে আছে। ঠিক আছে, আজি আমি আলোচনা কৰিবলৈ লৈছোঁ যে এতিয়াৰ পৰা এতিয়া ধৰক জিৰ' লেভেলৰ পৰা যোনে ষ্টাৰ্ট কৰিব সি গৈ কিনে DSS এক্সামটো ক্লিয়াৰ কৰিব পাৰিবনে নাই। ঠিক আছে, আচ্ছা, DSS হোৱা কথা আছিলে কোনদিনা? এই চানডে, অহা চানডে, অৰ্থাৎ আজিৰ পৰা দুদিনমান। ঠিক আছে, তো জনে পঢ়া নাই, জনে এতিয়াও জিৰ' লেভেলত আছে। জিৰ' মানে একোৱে পঢ়া নাই আৰু জাষ্ট জিৰ' মানে সেনেকুৱা জিৰ'টো নহয়, নলেজটো চবৰে আছে, যিহেতু চবে HSLC বা ডিগ্ৰী পাছ কৰা মানুহ, গতিকে বহুতখিনি জানে, জাষ্ট প্ৰেক্টিচ কৰা নাই। ঠিক আছে, তাকে মই জিৰ' লেভেল বুলি কৈছোঁ। ঠিক আছে, তো এই চানডে যদি হ'লে হয় এক্সাম, তেনেহ'লে কি অৱস্থাটোৰে হ'লে হয়? ঠিক আছে, এক্সাম ভালেই হ'লে হয়, বেয়াই হ'লে হয়, ভাগ্যৰ ওপৰত ডিপেণ্ড কৰিলে হয়। ঠিক আছে, কিন্তু কি হ'ল, এক্সামটো পিছুৱাই কিছুমানৰ কাৰণে বহুত ভাল হ'ল, এটা লাইফ লাইন দি দিলে, নহয় জানো? মৰি মানে বাচি উঠিলে, জি উঠিলে। তো এতিয়া যদি আমি ধাৰণা কৰা মতে যদি 27 এপ্ৰিল মে 27 মে, ঠিক আছে, আজিৰ পৰা মানে এই মাহৰে মানে 27ত যদি হয় এক্সামটো, তেনেহ'লে কিমান দিন থাকিব? 14-15 ডেজ আছে হাতত আমাৰ। আজি হ'ল কিমান? আজি 13 তাৰিখ, নহয় জানো? ঠিক আছে, তেনেহ'লে 14 ডেজ মান আছে। তো 14 ডেজ যদি হয় মানে 2 সপ্তাহমান আছে। চ' এই 2 সপ্তাহমান এতিয়া যদি জিৰ' লেভেলত থাকে আৰু এই 2 সপ্তাহ যদি পঢ়ে, তেনেহ'লে DSS পোৱাটো সম্ভৱ হ'ব নে নহয়? মই কওঁ একেবাৰে সম্ভৱ হ'ব। ঠিক আছে, কিন্তু প্লানিং কৰি পঢ়িব লাগিব আৰু
সময় দিব লাগিব নহয় জানো প্ৰতিদিন 3-4 ঘণ্টাকৈ পঢ়ক ঠিক আছে প্ৰতিদিনে 3-4 ঘণ্টাকৈ পঢ়ক পঢ়াখিনি ৰুটিন এটা নিজৰ মাজতে এটা প্লান বনাই লওক যে এই কেইদিনত ইটো কৰিব বাকি কেইদিনত ইটো কৰিব ঠিক আছে প্ৰথম 1 ঘণ্টা ইটো কৰিব নেক্সট 1 ঘণ্টা ইটো কৰিব এনেকৈ যদি পঢ়ে এতিয়াও সম্ভৱ আছে এতিয়াও সম্ভৱ হ'ব এতিয়াৰ পৰা পঢ়ি লওক ঠিক আছে বেসিক্সখিনি ক্লিয়াৰ কৰি লওক যাৰ ইংলিছ গ্ৰামাৰ উইক আছে ইংলিছৰ ওপৰত গুৰুত্ব দিব তাৰপিছত ঠিক সেইদৰে জিকেৰ কোৱেশ্চন আহিব জেনাৰেল সায়েন্সৰ কোৱেশ্চন হোৱাৰ চান্স আছে যেহেতু ডিএছএছৰ এক্সাম ঠিক আছে এনেদৰে বেসিক্সখিনি ক্লিয়াৰ কৰি লওক ভগাই লওক সপ্তাহত যে দুদিনমান সায়েন্স পঢ়িব দুদিনমান ইংলিছ পঢ়িব দুদিন মেথ পঢ়িব দুদিন ৰিজনিং কৰিব দুদিন কাৰেণ্ট এফেয়াৰ পঢ়িব অথবা যাৰ যেনেকুৱা সুবিধা কিছুমানে এদিনত এটা সাবজেক্ট পঢ়ি ভাল পায় কিছুমানে এদিনতে 2-3টা সাবজেক্ট পঢ়ে ঠিক আছে গতিকে যাৰ যেনেকুৱা ভাল লাগে কোনো এখন ৰুটিন সবৰে কাৰণে বেষ্ট হ'ব নোৱাৰে নহয় জানো তো নহলে যাৰ একদিনতে 3টা-4টা সাবজেক্ট পঢ়ে কিন্তু এটা সাবজেক্টত কম সময় দিয়ে সি এনেকৈ কৰিব পাৰে যে যদি মই আজি 4 ঘণ্টামান পঢ়িম ঠিক আছে 4 ঘণ্টা প্ৰথম ঘণ্টা সাপোজ মই মেথ পঢ়িলোঁ সেকেন্ড ঘণ্টাটো মই ইংলিছ গ্ৰামাৰ কৰিলোঁ ঠিক আছে থাৰ্ড ঘণ্টাটো মই কাৰেণ্ট এফেয়াৰ মুখস্থ কৰিলোঁ সো এনেদৰে নিজৰ মাজত ভগাই লওক আৰু এতিয়াৰ পৰা আজি 4 ঘণ্টাকৈ যদি পঢ়া যায় 3-4 ঘণ্টাকৈ যদি প্ৰতিদিন পঢ়া যায় ভালদৰে মনোযোগ দি তেনেহলে এই 14 দিন পঢ়িলে মোৰ বোধেৰে ডিএছএছ আপোনালোকৰ ক্লিয়াৰ হৈ যাব আৰু এই বছৰতে এটা চাকৰি হাতত আহিব সো বন্ধুসকল লাগি থাকা পঢ়ি থাকা আৰু ডিএছএছত এটা জব লৈ আপোনাৰ পেৰেণ্টছক গিফ্ট দিয়া ঠিক আছে আৰু মোৰ চেনেলটো যদি মোৰ ভিডিঅ'বোৰ যদি ভাল লাগে তেনেহলে মোৰ ভিডিঅ'বোৰ লাইক কৰিব শ্বেয়াৰ কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰিব থ্যাংক ইউ